হাই ফ্ৰেণ্ডছ, মই গণেশ দাসে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন ইউটিউব চেনেল জিডি এছামিজ ব্লগলৈ। আৰু আজি বহুদিনৰ মূৰত এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ। যিহেতু গৰমৰ বতৰ সকলোৰে ভাল নলগা হৈছে, আৰু এই ভাল নলগা সময়খিনিত আমি এটা অলপ প্ৰতিযোগিতা টাইপৰ এটা ভিডিঅ' বনাবলৈ লৈছোঁ। প্ৰতিযোগিতা আচলতে ফুচকা খোৱাৰ প্ৰতিযোগিতা। আমি যিটো অসমীয়াত কওঁ পানীপুৰি, এই পানীপুৰি প্ৰতিযোগিতা আজি আৰম্ভ কৰিম। আৰু আমাৰ মাজত আছে মোৰ বন্ধু আছে তিনিজন, প্ৰীতম আছে, মনজিত আছে আৰু কল্পজ্যোতি আছে। এই তিনিজনৰ মাজত আজি প্ৰতিযোগিতা হ'ব। আৰু এই প্ৰতিযোগিতাখনত যিয়ে বেছিকৈ এটা নিৰ্দিষ্ট সময় দিব, আমি 2 মিনিট নিৰ্দিষ্ট সময় দিম। আৰু এই 2 মিনিটৰ ভিতৰত যিয়ে সৰহসংখ্যক ফুচকা খাব পাৰিব বা পানীপুৰি খাব পাৰিব, তেওঁক আজিৰ প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী হিচাপে ঘোষিত কৰা হ'ব। ব্লগ তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। তো বন্ধুসকল, আজিৰ এই প্ৰতিযোগিতাখন আমি আৰম্ভ কৰিবলৈ লৈছোঁ। যি পানীপুৰি প্ৰতিযোগিতা, এই ফুচকা আমি সাধাৰণতে যিটো কওঁ ফুচকাৰ প্ৰতিযোগিতা, আৰু ইয়াত যিয়ে বিজয়ী হ'ব তাক আমি এটা সৰু পুৰস্কাৰেৰে পুৰস্কৃত কৰিম। আৰু 2 মিনিট আমি সময় দিছোঁ। যিহেতু 2 মিনিট সময়ৰ ভিতৰত যিয়ে প্ৰথম খাব পাৰিব, মানে সকলোখিনি শেষ কৰিব পাৰিব 2 মিনিট সময়ৰ ভিতৰত, তাক আমি এটা পুৰস্কাৰ দিম আৰু বিজয়ী ঘোষণা কৰিম। গতিকে আমাৰ মাজত এতিয়া আছে 3জন বন্ধু আছে, মই দেখুৱাই দিছোঁ। ইয়াতে আছে কল্পজ্যোতি বৰ্মন আছে, ইয়াতে আছে মনজিত বৰ্মন, আৰু ইয়াত আছে আমাৰ প্ৰীতম ৰায় আছে। তো এই 3জনৰ মাজত হ'ব আজিৰ প্ৰতিযোগিতাখন। আপোনালোকে চাই থাকক। আৰু এতিয়া মই টাইমাৰ আৰম্ভ কৰি দিম। টাইমাৰৰ ভিতৰতে সিহঁতে ষ্টাৰ্ট কৰিব লাগিব। সিহঁতৰ প্ৰতিযোগিতাখনৰ ফুচকা খোৱা যি প্ৰতিযোগিতা, ফুচকা খাব আৰম্ভ কৰিব ধৰিব লাগিব টাইমাৰ আৰম্ভ হোৱাৰ লগে লগে। আৰু 2 মিনিটৰ ভিতৰত যিয়ে প্ৰথম খাই শেষ কৰিব পাৰিব তাক আজিৰ প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ প্ৰতিযোগী হিচাপে, যিয়ে আজিৰ এই প্ৰতিযোগিতাখনৰ ফুচকা সম্পূৰ্ণৰূপে খাই শেষ কৰিব পাৰিব 2 মিনিটৰ ভিতৰত, তেওঁক আজি প্ৰতিযোগিতাখনৰ চূড়ান্ত বিজয়ী প্ৰতিযোগী হিচাপে ঘোষণা কৰা হ'ব। গতিকে আমি এতিয়া টাইমাৰটো আৰম্ভ কৰি দিম। তো আপোনালোক সাজু আছেনে? ৰেডি। ঠিক আছে, এতিয়া টাইমাৰ আৰম্ভ কৰি দিছোঁ। প্ৰতিযোগিতাখন ষ্টাৰ্ট হৈ গৈছে। এতিয়া সকলোৱে খোৱাত লাগি গৈছে। এইফালে প্ৰীতম ভাইও খাই আছে, এইফালে কল্প ভাইও খাই আছে, আৰু সেইফালে মনজিত ভাইয়ে যিমান পাৰে খাই আছে। চলি আছে আৰু চলি থাকিব। আৰু এইখিনিতে আমি সময় চাম কিমান সময় হৈছে। তো ইয়াতে হৈছে 1 মিনিট 45 ছেকেণ্ড গৈছে, 46 ছেকেণ্ড গ'ল। গতিকে সিহঁতে অতি সোনকালে খাব লাগিব ফুচকাখিনি, গোটেইখিনি খাই শেষ কৰিবৰ কাৰণে আৰু বিজয়ী হ'বৰ কাৰণে। সিহঁতে 2 মিনিটৰ ভিতৰত, যিটো 2 মিনিট সময় ধাৰ্য কৰি দিয়া হৈছে, 2 মিনিটৰ ভিতৰতে সিহঁতে গোটেইখিনি খাব লাগিব। চাওঁ সিহঁতে খাব পাৰে নে নোৱাৰে। তো টাইম চোৱা নাই আমি, যিহেতু 2 মিনিট পাৰ হৈ গৈছে। 2 মিনিট 12 সময় 2 মিনিট আছিল যদিও কিবা কাৰণত 2 মিনিটতকৈ অলপ বেছি হৈ গ'ল। 2 মিনিট 17 ছেকেণ্ড দেখিবলৈ পাইছে। আৰু এই 2 মিনিট 17 ছেকেণ্ডৰ ভিতৰত আমাৰ প্ৰতিযোগিতাখন সামৰণি পৰিল। আৰু ইয়াতে কোন বিজয়ী হৈছে আমি চাম এতিয়া। প্ৰথমতে যদি চাওঁ আমি প্ৰীতমৰ ফালে, প্ৰীতমে প্ৰায়খিনি খাইছে, কিন্তু এতিয়াও বহুখিনি বাকী আছে প্লেটত। আপোনালোকে চাওক, ফুচকা ভালেখিনি পৰি আছে এতিয়াও প্লেটত। তো প্ৰীতমক আমি বিজয়ী ঘোষণা কৰিব নোৱাৰিম। আৰু ইফালে যদি চাওঁ মনজিতৰ ফালে, মনজিতে প্ৰায়খিনি খাইছে, তথাপিও আছে কিছু পৰিমাণে প্লেটত আছে। তথাপিও মনজিতক আমি বিজয়ী ঘোষণা কৰিব নোৱাৰিম। কিন্তু ইফালে যদি আমি চাওঁ কল্পৰ ফালে চাওঁ,
কল্পই প্ৰায়খিনি মানে গোটেইখিনি খাইছে, তথাপি দুটামানহে আছে ইয়াতে প্লেটত। গতিকে নিৰ্ধাৰিত সময় যিহেতু 2 মিনিট আমাৰ 17 ছেকেণ্ড হৈছে। 2 মিনিট 17 ছেকেণ্ডৰ ভিতৰত ইয়াতে কল্পজ্যোতি না 2 মিনিট 17 ছেকেণ্ডৰ ভিতৰত কল্পজ্যোতিয়ে সৰহসংখ্যক খাই পেলাইছে ফুচকা, আৰু তেওঁক আমি আজিৰ প্ৰতিযোগিতাখনৰ বিজয়ী প্ৰতিযোগী হিচাপে ঘোষণা কৰিম। তো সকলোৱে এটা হাতচাপৰি দিলে ভাল লাগিব। বঢ়িয়া। তো আজিৰ প্ৰতিযোগিতাখনৰ ফুচকা যি চেলেঞ্জ আমি কৰিছিলোঁ, এই ফুচকা প্ৰতিযোগিতাত আজি চূড়ান্ত বিজয়ী হৈছে আমাৰ কল্পজ্যোতি। আৰু কল্পজ্যোতিক এটা GD এছামিজ ব্লগৰ তৰফৰ পৰা এটা সৰু পুৰস্কাৰ আমি আগবঢ়াম তেওঁক আমি পুৰস্কাৰটি আগবঢ়াইছোঁ। থেংক ইউ। তো বহুত ধন্যবাদ থাকিল আমাৰ ফালৰ পৰা, আৰু আগলৈ এনেকুৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বুলি আশা ৰাখিছোঁ আৰু বিজয়ী হ'ব বুলি আশা ৰাখিছোঁ। বহুত ভাল লাগিল। তো মানে প্ৰতিযোগিতাখন খেলি বহুত ভাল লাগিল, আৰু মই উইনাৰ হৈছোঁ সেইটো ভাবি আৰু বহুত ভাল লাগিল। তো মানে আৰু লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ মানে ভিডিঅ'কেইটা কৰিব, সেইটোৱে আশা কৰিলোঁ।